হেল্ল' এভৰিৱান, আজি ৰাতিপুৱাই ওলাইছোঁ আঠখেলীয়া নামঘৰলৈ বুলি। আজি নহয় দেই, মানে দিন হ'ল ভিডিঅ'টো বনোৱা, কিন্তু এলাহতে থাকি গৈছিল। ভিডিঅ'টো বনাবই মন যোৱা নাছিলে, ভাবিলোঁ আজিয়ে দি দিওঁ। এয়া চাওকচোন, ইমান ধুনীয়া লাগিছিলে নহয় ৰাস্তাটো। এয়া আমি আদৰণি গেটখন পাই গ'লোহি। আহি লাহে লাহে আমি গেট পাই গাড়ী ৰখাইছোঁ, গাড়ী পাৰ্কিং কৰিবলৈ জেগা বিচাৰিছোঁ, কাৰণ সেইদিনা আছিল দেওবাৰ কাৰণে বহুত বেছি মানুহ আছিল। আমি গাড়ী পাৰ্কিং কৰা জেগা এডোখৰ চাই লৈ আমি গাড়ীখন পাৰ্কিং কৰি লৈছোঁ। তাৰপিছত আমি এতিয়া গাড়ীৰ পৰা নামি লাহেকৈ খোজকাঢ়ি ওলাই দিছোঁ, কাৰণ শৰাই বস্তু ল'ব আছে আৰু সেইদিনাখন মেলাও আছিলে। তাতে বহুত বেছি মানুহ, আৰু ভাদ মাহত বহুত মানুহ হয়েই। শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ সেইটো এটা মানে বিশেষ মাহ। এইফালে মাহঁতি লৈছে শৰাই বস্তু, আৰু কিবা কলটো বোলে বেয়া দিছিলে। মায়ে অকণমান কিবাকিবি তৰ্কও কৰিলে, আমি গালি পাৰিছোঁ কিয় কাজিয়া কৰিছা বুলি। এয়া ৰিটাৰ্ণ দি আকৌ বেলেগ এটা লৈছে কল। আমাৰ মা তেনেকৈ অলপ চাই চিতি চলে। এয়া মেইন গেট পাই গ'লোহি। আহি মেইন গেট পাই চাওকচোন, মানুহ চাওক ইমান বেছি ভিৰ আছিলে নহয় সেইদিনা। আৰু দেওবাৰে সকলোৱে ছুটি পায়, সেয়েহে দেওবাৰলৈ আহিবলৈ ৰৈ থাকে ন। আমিও সেই একে। এইফালে ভৰি ধুই লৈ এইফালে শৰাই বস্তু আমি আগবঢ়াই দিওঁগৈ। শৰাই বস্তু আগবঢ়াই দি ধূপ চাকি জ্বলাই লৈছোঁ, আৰু মনত যি আশা লৈ আছোঁ সেই আশাখিনি যাতে নেদেখাজনে আমাৰ পূৰণ কৰে, সেইখিনিকে ভাবি আৰু আমাৰ প্ৰাৰ্থনাটো কৰিলোঁ, ধূপ চাকি জ্বলালোঁ। এয়া তাৰপিছত আমি ঘৰৰ ফালে আহিলোঁ। এয়া বহুত গৰম আছিলে দে যিহেতু, সেইকাৰণে চাওকচোন কেনেকুৱা হৈ গৈছোঁ। এইটো ৰাস্তা, আমি এতিয়া এই ৰাস্তাটোৱেদি গৈয়ে ঘৰ পাম আৰু ভিডিঅ'টো ইমানেই।